নমস্কাৰ, মই অপূৰ্ব গোস্বামীয়ে পোনপ্ৰথমে সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰাক শুভেচ্ছা জনাইছোঁ। এটা সুন্দৰ গীত তেওঁ প্ৰযোজনা কৰিছে, বোকামাটি। আৰু বোকামাটি নামটোৱে অসমৰ চহা জীৱনৰ কিছু কথা মনত কৰিছে, কিয়নো আমাৰ শৈশৱ কৈশোৰ চহা জীৱনতে আৰম্ভ হৈছিল। আমি বোকামাটিত খেলি ডাঙৰ হৈছিলোঁ। সেই সময়ত হালোৱাক জলপান দিবলৈ যোৱা বা ধান দাওঁতে আমি কমলা টেঙা খোৱা, সেই দিনবোৰলৈ মনত পৰিছে। আমি কিয়দাংশ দেখি সঁচাকৈ এটা সুন্দৰ ভিডিঅ' গীত হৈছে বোকামাটি। আৰু ইয়াত সুন্দৰ অভিনয় কৰিছে নৱদ্বীপ শইকীয়া আৰু প্ৰেৰণা বৰদলৈ। আৰু গীতটো কণ্ঠদান কৰিছে অসমৰ এগৰাকী প্ৰতিযশা গায়িকা তৰালী শৰ্মাই। আৰু গীতটো ৰচনা কৰিছে মাজুলীৰ বিশিষ্ট লেখক কবি কুমুদ চন্দ্ৰ দাসে। এই গীতটোত সুৰ দিছে সুমন্ত পৰাশৰে। সংগীত ব্যৱস্থাপনাত আছে প্ৰাঞ্জল প্ৰদীপ ভৰালী। ভিডিঅ'টো পৰিচালনা কৰিছে শৰৎ বাপী শইকীয়া আৰু চিত্ৰগ্ৰহণ কৰিছে কৈলাশ দুৱৰাই। গতিকে আমি ভাবোঁ এই বোকামাটি অসমবাসীয়ে আদৰি ল'ব, কাৰণ অসমৰ চহা জীৱনৰ সেই গৰু গাড়ীখন বা লখিমী আদৰা সেই দৃশ্য বা কৃষকৰ কাৰণে বৰষুণ যাক আচলতে কিমান মহত্ব। এই বৰষুণৰ লগে লগে কৃষকৰ মনলৈ এক আনন্দ আহে। গতিকে এইখিনি দৃশ্য দেখি আমি অভিভূত। গতিকে মই ভাবোঁ অসমবাসীয়ে বোকামাটিক আদৰি ল'ব। মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ। নমস্কাৰ।